নেপালী সম্প্ৰদায়ে, আমাৰ বড়ো সম্প্ৰদায় আৰু কাৰ্বি সম্প্ৰদায়ে আমাৰ মা কামাখ্যাৰ প্ৰসাদ হিচাপে আমাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰে। এইটো পৰম্পৰা আমাৰ। সেই কথাটোৱে গৰু বুলি কৈ সম্পূৰ্ণ হিন্দুত্বক তাৰমানে মা কামাখ্যাক অপমান কৰি দিলে। মা কামাখ্যাক অপমান কৰিলে তেখেতে, আৰু গোটেই হিন্দুত্বক তাৰমানে তেওঁ অপমান কৰিছে। এই কথাটো ক'ব নাপায় নহয়। এটা সম্প্ৰদায়ক ধৰি এগৰাকী সন্মানীয় অসমীয়া বোৱাৰী এগৰাকী, তেখেতে নেপালী হৈ অসমীয়া পৰিয়ালৰ লগত আহি অসমীয়া বোৱাৰী হোৱা এগৰাকী। কথা এটা কোৱাৰ আগতে অন্ততঃ শালীনতা থাকিব লাগে, শিষ্টাচাৰ থাকিব লাগে। আৰু সেইকাৰণেতো মই কৈছোঁ যে এনেকুৱা হিন্দু পৰম্পৰা, হিন্দু ধৰ্মীয় অনুভূতিক আঘাত আনিব নাপায়। কি সূচাইছে তেওঁ, কি বুজাব খুজাইছে, এই কথাবিলাক ৰাইজে বুজি উঠিব লাগিব। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। অহা 9 তাৰিখে এই প্ৰত্যুত্তৰ দিয়াৰ একমাত্ৰ সুযোগ তাৰমানে। এবাৰ সেই সুযোগটো বাদ দিয়াৰ পিছত তাৰপিছত এনেই 5 বছৰ কৈ থাকি লাভ নাই। 5 বছৰ অমুক হ'ল, ভুচুক হ'ল, আমুক নাপালোঁ, তমুক নাপালোঁ কৈ থাকিলে লাভ নহ'ব তাৰমানে।